তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আপোনালোকক ভিডিঅ' এটা আপলোড কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে নিশ্চয় ভাল। আজি আমি লগ বন্ধুৰ লগত হোলী খেলিছোঁ একেলগে, আৰু কিছুমান বন্ধু আৰু আহি পোৱা নাই, তাৰ কাৰণে ৰৈ আছোঁ। তো আমি এতিয়া আপোনালোকক অলপ বিশেষ আমাৰ তাতে এটা হোলীৰ স্পেচিয়েল এটা ফুৰি হয়, সেই হিচাপে আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি। আশা কৰিছোঁ বহুত দিনৰ মূৰত অহাৰ কাৰণে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, না কি কোৱা গাইজ? আৰু মই গা পা নোধোৱাকৈ ডাইৰেক্ট আহিলোঁ ইয়ালৈ সুৱৰি উৎসৱলৈ। আৰু মোৰ পিছফালে দেখিছে এইবোৰ গোঁসাইবোৰ কি ধুনীয়াকৈ শাৰী পাতি লৈ পিনে ইয়াতে বহাই ৰাখিছে। আৰু এইখন খেতি পথাৰৰ মাজত হয় আৰু বছৰৰ মূৰত এবাৰ আহে। খুব ভাল লাগে, আনন্দ মন একদম ক'ব লাগিলে হোলী যেনেকুৱা, হোলী ৰংগলী সেনেকুৱাই। আৰু আপোনালোকক বহুতো চাব লগা দৃশ্য দেখাব লাগিছিল, দেখুৱাব নোৱাৰিলেও, তাৰ কাৰণে বহুত দুখিত। এনেকৈ আৰু আপোনালোকক ভিডিঅ'টো সৰু সুৰাকৈ ছুটিকৈ পলমকৈ দি দিলোঁ। আৰু পাৰিলে আহিব, ইয়াত বহুত ভাল লাগে আৰু সকলোৱে আহিব। এই বছৰ এবাৰ হ'লেও তেতিয়া আপোনালোকেও ভাল লাগিব ক'ব পাৰিব। আৰু এতিয়া সকলো গোঁসাইবোৰ পোহৰলৈ উভতাৰ সময়, আৰু মূৰত লৈ সকলো গোঁসাইবোৰ উভতি আছে। আৰু তাৰে আগত গোঁসাইবোৰ যোৱাৰ আগত বাটান খেল প্ৰতিযোগিতা হ'ব, আৰু আপোনালোক ড্ৰোনৰ সহায়েৰে দেখা পাইছোঁ। চাই থাকক ভিডিঅ'টো।